কেইটামান সঁচা কথা। নিজৰ সন্তানক চিনি পাবা বিপদৰ পাছত, ছোৱালীক চিনি পাবা যৌৱনত, স্বামীক চিনি পাবা স্ত্ৰীৰ অসুস্থতাত, স্ত্ৰীক চিনি পাবা স্বামীৰ দৰিদ্ৰতাত, বন্ধুক চিনি পাবা নিজৰ বিপদত, নিজৰ ভাইৰ পৰিচয় পাবা কাজিয়াত, নিজৰ সন্তানক চিনি পাবা একমাত্ৰ বৃদ্ধ অৱস্থাত। তুমি কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ এতিয়া নাপাব পাৰা, কাৰণ সেই উত্তৰ একমাত্ৰ সময়ৰ হাততহে আছে। যেতিয়া সময় হ'ব, তেতিয়া সময়ে নিজেই তুমি বিচৰা উত্তৰ সময়ে নিজেই দিব। আমাৰ সকলোৰে এটা বেয়া অভ্যাস বা বেয়া চিন্তা, অতীত আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই নিজৰ বৰ্তমানৰ সময়খিনি নষ্ট কৰোঁ। আমি কেতিয়াও এনেকুৱা ক'ব নোৱাৰোঁ যে তোমাৰ হাতত সময় নাই, কাৰণ আমাৰ বাবে যি 24 ঘণ্টা সময়, ঠিক সিমানেই 24 ঘণ্টা সফল লোকৰ সময় বাবেও একে। পাৰ্থক্য মাত্ৰ এটাই, সফল মানুহৰ সময়খিনি কামত ব্যৱহাৰ কৰে আৰু আমি অযথা খৰচ কৰোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, জীৱনটোত যদি কিবা ডাঙৰ কাম কৰিব বিচৰা, নিজেই ভাল পোৱা কামটো কৰিবা। নিজেই ভাল পোৱা কামটো নিজৰ গুৰুত্ব বেছি থাকে। আমি জীৱনটোত সফল কৰিব নোৱাৰোঁ কিয় জানানে? কাৰণ আমাৰ মুখত এটাই শব্দ প্ৰকাশ হয়, সেই শব্দটো হৈছে অহাকালি। অহাকালি শব্দটো আঁতৰোৱাই যদি আমি এতিয়াই শব্দটো মুখত আনিব পাৰোঁ, তেতিয়াই আমি সফল হ'বলৈ আৰম্ভ কৰিম।